তো আমাৰ এই অঞ্চলত যিহেতু মানৱ জনগোষ্ঠীৰ নামঘৰৰ আজি বিহু উৰুৱা শেষৰ দিনটোত আমি সকলো লোকে আজি সুন্দৰভাৱে উপভোগ কৰিবলৈ সাদৰে নিমন্ত্ৰণ জনাইছোঁ। ঠিক তেনেধৰণে আহি আমাৰ বিহুখন
আজি উৰুৱা দিনটোত সকলোৱে নাচি বাগি আৰু কিছু ডেকাসকলে বিহু গায় সুন্দৰভাৱে আজি পৰিচালনা কৰিলে বুলি আমি সকলোকে ধন্যবাদ দিছোঁ। গতিকে একচুৱেলি বিহু কেইদিনীয়া হৈছিলে? বিহু আমাৰ 9 দিনীয়া আছিলে। 9 নামঘৰ আমাৰ ইয়াত 2টা নামঘৰ আছে। 2টা নামঘৰ আৰু এখন বিহু শনিবাৰে উৰুৱাব অৰ্থাৎ 24 তাৰিখে শেষ হ'ব। গতিকে 24 তাৰিখে আমি সকলো ৰাইজক পুনৰ এই ঠাইলৈকে নিমন্ত্ৰণ কৰা আগবঢ়াইছোঁ। আমাৰ এই বিহু খোলা পুনৰবাৰ আকৌ এটা নামঘৰৰ বিহু লগ পাম ভৱিষ্যতে সকলোকে লগ পোৱা আশা থাকিলে। ঠিক আছে। অসমীয়া পৰম্পৰাৰ বাপুতি সাহোন ৰঙালী বিহুৰ আজি ৰঙালী বিহুৰ আমাৰ নামঘৰৰ 9 দিনীয়া কৰা হৈছিল। আজি 9 দিনীয়া বিহুৰ এয়া মটক জনগোষ্ঠীৰ বিহু আৰু মৰাণ মটক ওচৰ চুবুৰীয়া সকলোৰ লগতে শেষ কৰি আজি এই বিহু 9 দিনীয়া বিহু উৰুৱাৰ আজি বিহু এই 9 দিনীয়া এই মটক বিহুৰ পৰা এইখন বিহু আজি শেষ বিহু উৰুৱানি বিহু অকণমান আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিলোঁ। আছে দাদাজনে বিহু বিষয়ে দুখাৰ চমুকে ক'ব। 9 দিনীয়া বিহু
এই আমাৰ মায়ামৰা নামঘৰৰ বেদ বিহু আজি 9 দিনৰ সমাপ্ত হৈছে। তাকে আজি ডেকা ছোৱালী বুঢ়া মেথেছো সকলোৱে লগ লাগি আজি ৰং ৰহিতেৰে বিহুখন উৰুৱাবলৈ আজি শেষ মুহূৰ্তত এতিয়া নামঘৰলৈ যাবলৈ আজৰি আছোঁ। ঠিক আছে। ফুটবলৰ গাঁৱত বিহু চাবলৈ আহিলোঁ, তাৰপিছত ভাল লাগিলে। এই খালি বিহু খাবলৈ নেমাতিলে আৰু মোক সেইটোৱে বেয়া লাগিলে। নাই আমাৰ বিহু শেষ হোৱা নাই একচুৱেলি, এতিয়া এইখন আৰু আছে বিহু, লগত এখন 24 তাৰিখে শেষ হ'ব। তাৰপিছত চবেই আহিব। মৰাণ জনগোষ্ঠী বিহু এইখনে ফাৰ্ষ্ট শেষ হৈছে চাগে, বিহু উৰাইছে নেকি। তাৰপিছত আমাৰ গাঁৱতো আছে, মোৰ ৰত্নী পথাৰ হয়, আমাৰ গাঁৱতো আহিব। আৰু এখেতৰ চেনেল এটা আছে, ডেছক্ৰিপশ্যনত লিংকটো থাকিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে। মৰাণ জনগোষ্ঠীৰ বিহু যিমান পাৰে শ্বেয়াৰ কৰিব। চেনেলটোৰ নাম কৈ দিম। মোৰ চেনেলটো হৈছে সমীৰ TSK বুলি এটা আছে, আৰু সমীৰ ক্ৰিয়েটিভিটি, যোনটোত কোনোবা এটাত দিম আৰু ঠিক আছে ঠিক আছে হ'ব বাৰু। আমাৰ লগৰ আৰু এজন আছে ৰত্নী পথাৰ, আৰু এখেতৰ চেনেল আছে। চেনেলৰ নামটো কৈ দিয়া। স্পেচিয়েল ভিডিঅ'জ দিব। ডেছক্ৰিপশ্যনৰ লিংকটো থাকিব বাৰু, চাব দেই। আৰু এই ভিডিঅ'বোৰ চাব। আমাৰ মৰাণ জনগোষ্ঠীৰ মানে বিহু জাতীয় উৎসৱ হয় নাই, এই চাব আৰু ক'লোঁ। এতিয়া আপোনালোকৰ আগত বিহু দেখালোঁ অকণমান, আৰু ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব সকলোৱে। প্লিজ লাইক এটা মাৰিব আৰু কমেণ্ট কৰিব প্লিজ। প্ৰত্যেকৰ কমেণ্টবিলাক পঢ়িবলৈ চেষ্টা কৰোঁ। আজিলৈ আকৌ অন্য এটা ভিডিঅ' লগ পাম। বাই বাই। It's caught in the crossfire.